হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি ছেটাৰডে হয়, আজি ছেকেণ্ড ছেটাৰডে, চ' অফিচ নাই মোৰ আজি। আৰু টাইম 6টা বাজি গৈছে। আজি বিৰাট কুঁৱলী পৰিছে ইয়াত। আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে জনাবচোন। চ' মই একচুৱেলি এতিয়া আজিকালি অলপ সোনকালে উঠা হৈছোঁ কাৰণে ইমান দিগদাৰ নহয় ৰাতিপুৱা উঠোঁতে। চ' মই উঠি পেলাই এজ ইউজুৱেল মোৰ ৰাতিপুৱা প্ৰথমত মই গৰম পানী অলপ কৰি লওঁ। তাৰপিছত অলপ অনিকৰ কাৰণেও নেমু পানী ৰেডি কৰি ৰাখোঁ, যাতে সি অফিচ যোৱাৰ আগত খাই যাব পাৰে। মই নিজৰ কাৰণেও কৰি লওঁ। মই নিজে একচুৱেলি গৰম পানীত জাষ্ট মৌ দি আৰু অলপ আদা কাটি তেনেকৈ খোৱা ষ্টাৰ্ট কৰিছোঁ। আপুনি যদি গুগল কৰিও চাই দেন গম পাব যে গৰম পানীত মৌ আৰু আদা দি খোৱাটো ৰাতিপুৱা বিৰাট ভাল হেল্থৰ কাৰণেও। বেলেগ একো নাই, জাষ্ট কুহুমীয়া পানীত অলপমান আদা কাটি আৰু অলপমান মৌ দি পেলাই ৰাতিপুৱা খোৱা ষ্টাৰ্ট কৰকচোন। ডিফাৰেঞ্চটো আপুনি নিজে গম পাব। আৰু ৰাতিয়ে একচুৱেলি ডিছৱাশ্বাৰত বাচনবোৰ ধুই দিয়া আছিলে, সেইবোৰ জাষ্ট উলিয়াই ল'লোঁ। কাৰণ ৰাতি আমি জাষ্ট অন কৰি শুই যাওঁ, ৰাতিপুৱা বাচনখিনি উলিয়াই পেলাই চিজিল কৰি থ'ব লাগে। মই যিমান পাৰোঁ ৰাতিয়ে কিবা এটা ফ্ৰুট কাটি থৈ দিওঁ, যাতে ৰাতিপুৱা উঠি পেলাই খাওঁতে দিগদাৰ নহয় আৰু দৌৰা দুপৰা নালাগে। লগতে থাকে মৰ্ণিঙত যিকোনো এটা ফল। ল'লেহে গাটো একচুৱেলি ভাল লাগে। আৰু আমাৰতো ছাদখন পূৰা ৰাতিপুৱা খালী হৈ থাকে খোজকাঢ়ি। আমাৰ শাক, এইফালে ধনিয়া, লাই, পালেং, এইটো কি হয় নাজানো, বিলাহী। এইটো ভাল কাম এটা হৈছিলোঁ 2 বছৰ, বেলেগ যি হওক। আৰু এইফালে মই ব্ৰেকফাষ্টটো ৰেডি কৰি আছোঁ লাহে লাহে, কাৰণ অনেক যিহেতু ট্ৰেডমিলত উঠাৰ অলপ পিছতে সি ব্ৰেকফাষ্ট কৰিব। অলপ সময় ৰখিবানে? খোৱা তুমি আনি খোৱা নে অলপ সময় থাকিবা? আৰু ইয়াৰ পিছতে একচুৱেলি আমি ওলাই গ'লোঁ অলপ বজাৰ কৰিবৰ কাৰণে, যিহেতু বিহুৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈয়ে গৈছে। ভাবিলোঁ অলপ পাচলি আমি কিনি আনোগৈ গৈ, যিহেতু ৰাতিপুৱা সময়ত আমাৰ এনেকৈ বজাৰলৈ যোৱা নহয়। চ' অলপ টাইম পাইছোঁ যিহেতু আমি ওলাই গ'লোঁ। বজাৰৰ পৰা আহিয়ে মই একচুৱেলি বিট লৈ আহিছিলোঁ। চ' বিটৰ অলপ জুচ বনাই খাওঁ বুলি ভাবিলোঁ, কাৰণ এনেইতো সময় নাপাওঁ। চ' আজি সময় পাইছোঁ যিহেতু অলপ বনাই লৈছোঁ। তাতে অকণমান নিমখ আৰু অকণমান চেনি দি দিছোঁ। আপোনালোকে খাই চাবচোন, অলপ টেষ্টটো বেলেগ হৈ যায়। জল্দি দুপৰীয়াৰ কাৰণে একচুৱেলি ভাতটো ৰেডি কৰি আছোঁ। বনাই লৈছোঁ। পিঠা বনাম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, বাট জল্দি সেইকাৰণে ভাতটো বনাই লৈছোঁ, যাতে সোনকালে পিঠাত লাগিব পাৰোঁ। যিখিনি মাংসখিনি ফ্ৰাই হোৱাখিনি কাঢ়ি থ'লোঁ আৰু যিখিনি থাকি গ'ল তেজপাত দুটা দি পিঁয়াজ আৰু বিলাহী কাটি থৈছিলোঁ সেইখিনি দিলোঁ। পিঁয়াজখিনি অলম'ষ্ট
মুখটো ধুই একচুৱেলি ভাতকেইটা খোৱালে গধূলি হ'লগৈ নাকি ৰ'দেই গ'ল ভাবিছিলোঁ একচুৱেলি আজি পিঠা বনাম বুলি নাজানো আজিলৈকে একচুৱেলি মই নিজে পিঠা বনাই কেতিয়াও বনাই সদায় মায়ে বনাই বিহু চিহুত চ' আজি ট্ৰাই কৰিম নাজানো কেনেকুৱা কি হয় চ' আপোনালোককো দেখুৱাম মই একচুৱেলি তিল পিঠাটোতো সাহসে কৰিব নোৱাৰোঁ আৰু একচুৱেলি চাউলো সেইটো মতে খুন্দা হোৱা নাই চ' ঘিলা পিঠা বনাম বুলি ভাবিছোঁ আজি ট্ৰাই কৰি চাওঁ যদি ভাল হয় দেন কাইলৈ কিবা এটা বেলেগ ট্ৰাই কৰিম চ' ট্ৰাই কৰোঁ চাই থাকিব আৰু এইফালে মই একচুৱেলি বেঙেনা ফ্ৰাই কৰি আছোঁ এখন কেৰাহীত আৰু এইফালে অলপ চাউলো খুন্দি আছোঁ মানে বেলেগ অপশ্যনটোতো নাই মিক্সিতে খুন্দিব লাগিব চ' অলপকৈ মই চাউল ইফালে খুন্দি আছোঁ যাতে পিছত টাইমটো বেছিকৈ ইফালে ইউটিলাইজ হৈ নাযায় মোৰ এইফালে মায়ে একচুৱেলি কেক এটা অভেনত দি দিছে কেকৰ ৰেচিপিটোনো কি দিম চবেই জানেই বাট দেখুৱাই দিছোঁ অলপমান ঘৰৰ শাক প্ৰথমতে আজি একচুৱেলি মই ঘিলা পিঠাটোৱে ট্ৰাই কৰিছোঁ এইটো তাৰ মিক্সাৰটো ৰেডি কৰি লৈছোঁ কেৰাহী গৰম হৈ আছে যে ষ্টাৰ্ট কৰিম আৰু মই বনাবলৈ বেছি সময় নাই 4টা সোনকালে নগৈছে সোনকালে 9টাত গ'ল 9টাত গৈছে না ইয়াতে চব খাই চাওকচোন আৰু এটা খাওক আৰু এটা খাই চাওক এতিয়া অকণমান ঠাণ্ডা হৈছে ন এতিয়া খাই চাওক এতিয়া খাই পেলাই কওক চাহৰ লগত গধূলি ভালেই হৈছে সিজিছেনে ভালকৈ গামোচাটো ভাল হৈছে ভাল আৰু ভালে বেয়া পিঠা একচুৱেলি হৈ গ'ল বনাই আজিৰ কাৰণে চ' এতিয়া সময় হৈছে একচুৱেলি চাহ খোৱাৰ মাহঁতে অলৰেডি চাহ খালেই মই অনিক অফিচৰ পৰা অহালৈকে ৰখি আছিলোঁ সি অফিচৰ পৰা আহি পাইছে চ' আমাৰ দুইটাৰ কাৰণে চাহ বনাই ল'লোঁ চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে বাই